পাৰিলে হয় কিন্তু ইলেকশ্যনৰ ৰিজাল্টৰ আগে কিয় মৰি এইবোৰ একমাত্ৰ ৰাজনৈতিক ষড়যন্ত্ৰ দাদা নহবওতো পাৰে 100% খাটাং এতিয়া চোৱা মোক অংকই কৈছে এই ল'ৰাজনৰ মৃত্যুৰ কাৰণে কোনোবা এজন মানে ইলেকশ্যনৰ কেণ্ডিডেট কিন্তু হাৰি যাব কোনজন হাৰিব সেই অংকটোকে মই উলিয়াব পৰা নাই উলিয়াব নোৱাৰেও কিয় কাৰণ সেই ল'ৰাটোৰ মৃত্যুৰ লগত পলিটিক্সৰ কোনো ধৰণৰ ৰিলেশ্যন নাই বুজি পালে মই অংক কৰিম আৰু কেছটো ফাদিল কৰিহে এৰিম মই ছাৰ হেৰি মানে আমাক অস্ত্ৰ অলপ লাগিছিল অস্ত্ৰ কি অস্ত্ৰ বটিদা চাকু খাচি এই চব দা কটাৰী চাকু কিয় এই ভূতৰ পৰা চিকিউৰিটি পাবলৈ ব্ৰেইনবোৰ বেয়া হৈছে নেকি তোমালোকৰ নহয় ছাৰ এই দা কটাৰী চাকু এইবিলাক লোহাৰ বস্তু যে লোহাৰ বস্তুলে ভূতে ভয় কৰে ইয়াতনো ক'ৰ পৰা ভূত ওলাব ছাৰ ল'ৰাটো যে মৰিল চিঞৰি ওলাব আজিৰ যুগত মানুহে ভূত বিশ্বাস কৰে ছাৰ ভূত আছে এই মনে মনে থাকা তৰা দিদি কি হ'ব এতিয়া জানো কি হ'ব এতিয়া সুস্মিতা মই কথা এটা কবলৈ পাহৰিছো কমল আৰু তুমি আজি নাইট ডিউটিটো কৰিবা তৰা দিদি আমাৰ মাথাটো কিবা ঘূৰাইছে দেখিছ মই কিবা এটা মেনেজ কৰিম নপৰিবি কৃষ্ণ 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 চিন্তা নকৰিবাচোন তৰা দিদি আমি অকলে কেনেকা নাইট ডিউটি কৰিম কোৱা একো নহয় শুন কমল থাকিবই দেখোন আৰে কমল থাকিলেও তুমি থাকি দিয়াচোন প্লিজ মই মাইনাকেইজনী ঘৰত অকলে এৰিব নোৱাৰিম নহয় একো নহয় ইহঁতকো লৈ আনিম তলত আমি ডালাই দিস্তা ভাৰি একলগে হম একো নহয় প্ৰভু আজিও নাইট ডিউটি আছে ৰাতিটো কি হয় ঠিক নাই যেনে তেনেকে ৰাতিপুৱালৈকে মোৰ জীৱনটো বচাব আৰু আপোনাৰ ওচৰত সৰল প্ৰাৰ্থনা ছাৰ আপুনি ইয়াত যে তুমি ইয়াত কি কৰি আছা ছাৰ আমি সেৱা কৰিব আহিছিলো আজ নাইট ডিউটি আছে যে নাইট ডিউটি থাকিলে সেৱা কৰিব লাগে নেকি ছাৰ ৰাতি যদি বুট চুট ওলাই কি যে হ'ব নহয় তোমাৰ যোৱা থানালৈ যোৱা ছাৰ আজি নহলে নাইট ডিউটিটো বিউটিকে দি দিয়ক ঠিক আছে মই বিউটিক বাৰু আহিবলৈ কৈ দিম ছাৰ তেনেহলে আমি ঘৰত যাওঁ কিয় ছাৰ বিউটি শকত ছোৱালী আছে তাই অকলে বুটৰ লগত ফাইট কৰিব পাৰিব ফাল্টু কথা নকবা থানালৈ যোৱা ছাৰ বাইকত যাওঁ খোজকাঢ়ি গৈ থাকা অ'কে ছাৰ কি যে হ'ব নহয় ইহঁতবিলাকৰ তোমাক চাবলৈ আহিছো ফটো আমি নকৰিবা ঘৰত কোনো নাই যোৱা ইয়াৰ পৰা ঘৰত কোনো নাই এক মিনিট কি কৰিছা ফোন এটা কৰো জিতুদা এই বৈৰাক মই সেন্দুৰ দি দিলো মই ফটো গৈ মাৰি মই তোৰ মোবাইললৈ দি আছো ঠিক আছে এই পাগল যোৱা সেন্দুৰ আছে নে নাই তোমাৰ মূৰটো যোৱা ইয়াৰ পৰা সেন্দুৰ নালাগে ৰবা বস্তু লৈ আহিছো কি হয় এইবোৰ প্লেট
ব্লেড কিয় উলিয়াইছা নিজৰ হাত কাটি তেজ উলিয়াই তোমাৰ কিৰত সেন্দুৰ দি প্লিজ এইবিলাক নকৰিবা যোৱা যোৱা কি হ'ল তেজ নোলোৱা হ'ল দেখোন বডিত তেজ নাইকিয়া হৈ গ'ল নেকি সেইটো পালো নাই যে এই পজিটিভ তেজ কাৰোবাৰ তাত আছে নেকি সোধাচোন এবাৰ তেজ অকণ ওলালে কিৰত সেন্দুৰ কৰি দি থৈ আমি বাদ দিয়া যোৱা ইয়াৰ পৰা পাগল চব এই চব পাগল কৰি মাৰিব এইবিলাকে মূৰটো গৰম কৰি দিয়ে বাকলি তুমি ছাৰক মোক ডিউটিত দিবলৈ কিয় ক'লা এই বাকলি আমি তোমাক কিমান বালা পাওঁ এইকাৰণেহে কৈছো নাজানোহে যেনিবা তাই মোক ভাল পায় নেকি ভাল পাই কৈছা নে ভয়ত কৈছা সেইটো কোৱা হ'ব দিয়া বয়তে কৈছো ভয়ডাল চোৱা তাইৰ ভয় কৰে নেকি মানুহে কালি হ'ল নাই আমি ডেড বডিৰ লগত ডিউটি মাৰি আছো এক ইঞ্চিওতো ভয় লগা নাই মানুহৰ অকমান সাহস থাকিব লাগে আৰে ইয়াতে ডেড বডিটো বহুত ভাল পাওঁ তোমাক সুস্মিতা মই বহুত ভাল পাওঁ জানি আমি বৌহঁত আহি পালে চাগে গৈছো বৌ ৰবা মই ব্লাড বেংকলৈ ফোন কৰিলো ল'ৰা এটাই এই পজিটিভ তেজ লৈ আহি আছে তাৰপৰা তেজ অলপ লৈ তোমাক কিয় সেন্দুৰ দি থৈ যাম হ'ল কিয় ইমান পাগল আচ্ছা তুমি ৰবাচোন তোমাৰ হ'ব লগা ভাবিছামে এনেকে বাৰান্দাত কিয় ৰাখি থৈছা তাৰমানে বিয়াৰ পিছতো মোক এইটোৱে কৰিবা নেকি বহুত পাবহি এতিয়া প্লিজ যোৱা বহুত আহিলে আহক মই টিভি চাবলৈ আহিছো বুলি ক'বা মোৰ ঘৰত টিভি নাই এই থানাত থকা ল'ৰাটো ঢুকাল তাকে নিউজত দি আছে মই নিউজটো চাই যাম নিজৰ বুলি ঠিক আছে তুমি যি কৰা কৰা মই বিউটি বাৰ ৰুমলৈ যাওঁগে তুমি যোৱা মই গৈছো যোৱা মই বিউটি বাক ফোন কৰি মাতি দিম কিন্তু মই ইয়াত থাকিলে কি হয় বুজা নাই কিয় এইটো মোৰ মেনিয়াটো দেখো এইটো তোমাৰেই মেনিয়া নহয় তোমাৰ নহয় আমাৰ মেনিয়া সৰু মেনিয়া সুখী মেনিয়া যি মেনিয়া আহিছে চব তোমাৰ পৰা আহিছে যোৱা ইয়াৰ পৰা এতিয়া বুজি গলো এতিয়া মই তোমাক ক্ষীৰত সেন্দুৰ দিব নালাগা মোৰ মেনিয়াটো আহি গলতো এতিয়া মানে তুমি মোৰ হোল লাইফ মোৰ হ'লনে হ'ব টিভিটো লগাই দিয়া তোমাৰ লগতে বিয়া হ'ম কৰি ফুৰিম এতিয়া ইয়াৰ পৰা যোৱা যোৱা প্ৰশ্ন কৰি আছো যে তোক কৈছিলো নাই মই বেঞ্চখন বাহিৰত থৈ আগে বুলি সেইখন চাব নোৱাৰো বাইদেউ মল এইখন ইয়াত থাকিলে বাৰে বাৰে চকু তাত গৈ থাকে আৰু ভয় লাগে সেইকাৰণেতো কৈছো সেইখন চাব মই নোৱাৰো কিয় ভয় লাগে আচলতে মতালা হয় নে নহয় যদি নহয় মেখেলাখন বুকুত মেখেলি মাৰি আগে যা সেনেকৈ নকবচোন প্ৰেক্টিচ যোৱা কথা নকব মোক যদি প্ৰেক্টিচত লাগিব নালাগে ইমিডিয়েট বেঞ্চখন আদিত্য চলপচ্ছন আকৌ বচন চচন কম তই বাৰে বাৰে মণিপুৰ ফটোটো কিয় চাই আছা এই নিচাটোৰ জোখটো উলিয়াবৰ কাৰণে কিমান হৈছে মোৰ নিচা মানে যেতিয়াই মই এই মণিৰ ফটোখন টিপি সুন্দৰী দেখি যাম তেতিয়া মই গম পাই যাম যে মোৰ ফুল নিচা আৰু উঠি গুচি যাম বেটা ডাইলগ দুটা চুৱাই ল সেই দুটা চকু গুটিও বাদাম গুটি ল বাকলি ইমান প্ৰশ্ন কৰি আছো যে তোক কৈছিলো নাই মই বেঞ্চখন বাহিৰত থৈ আগে বুলি সেইখন চাব নোৱাৰো বাইদেউ মল এইখন ইয়াত থাকিলে বাৰে বাৰে চকু তাত গৈ থাকে আৰু ভয় লাগে সেইকাৰণেতো কৈছো সেইখন চাব মই কিয় ভয় লাগে বাকলিতে মতালা হয় নে নহয় যদি নহয় মেখেলাখন বুকুত মেখেলি মাৰি আগে যা সেনেকৈ নকবচোন প্ৰেক্টিচ যোৱা কথা নকব মোক যদি প্ৰেক্টিচত লাগিব নালাগে ইমিডিয়েট বেঞ্চখন কি হ'ল বিউটি এইমাত্ৰ এইফালদি মানুহৰ নিচিনা মানুহ এজন পাৰ হৈ যোৱা দেখিছো কি মানুহৰ নিচিনা মানুহ মানে দেখিব মানুহৰ নিচিনা কিন্তু মানুহ নহয় এটা কি সাধাৰণ এটা ভূত হইব কেলে এনেকুৱা কথা কয় ভয় খোৱা যা তুমি মোক অন্যান্য বই নকৰিবা মন তুই যাচোন একবাৰ চাইয়া বাইদেউ মই অকলে নাযাওঁ গ'লে গোটেইকেইটা যাম নাযা তই দুটা যা বাইদেউ আহকচোন আহক তিনিটা হাতত ধৰা ধৰিকে যাওঁ আহক বোলো
দেখোন ইয়াত খাটাং বুটইব কমল তুমি দৰ্জাখন খুলি চাবা ভয় লাগিব বাইদেউ নুখোলা মানে ন গোটেইকেইটা যাম বোলো চিন্তা একেলগে মানুহ নে ভূত মাতিব নেকি এবাৰ আজি ৰাতি ময়ো থাকিম আৰু যদি কিবা উল্টা পুল্টা হয় চাবা কিন্তু বিউটি এতিয়া ৰেখো নয় বই দিয়া আৰু মোলে যাংগে বোলা কালি ফাৰিব বই দিয়াও অলপ পিছত ডেন্সখন বাহিৰত থৈ আহিবি কেতিয়া কোমল দেখিছা আমি কৈছিলো না ভূত আছে স্যার দেখিছে আবার মেকুৰী পাৰ হৈছে মেকুৰী ওলাওক বা বাঘে ওলাওক আকৌ যদি এইবিলাক অসভ্যালি কৰা চাবা কিন্তু তুমি চোতালত ঝাৰু কিয় মাৰিবা মোৰ অলপ গাটো বেয়া সেইকাৰণে মই ঝাৰু দি আছো তুমি যোৱা বুজিলো মহাৰণে পুৰা আৰাম কৰি তোমাক চোতাল ঝাৰু দিবলৈ দিছে ন হৰি পাগলৰ নিচিনা চিঞৰি আছা কিয় তুমি ঝাৰু কিয় মাৰিবা উফ ৰাম বৌয়ে মোক ঝাৰু মাৰিব দিয়া নাই মই নিজে মাৰিছো মিছা কথা নকবা ধুনু মিছা কথা নকবা প্লিজ ইয়াৰ পৰা যোৱা মোৰ শপত প্লিজ যোৱা তুমি কষ্ট পালে মই কষ্ট পাওঁ মোৰ কষ্ট হোৱা নাই নহয় মই তোমাক ভাল পাওঁ জানো সেইটো কাৰণে কৈছো প্লিজ যোৱা ইয়াৰ পৰা মোৰ শপত যোৱা কিন্তু নেক্সট টাইম এনেকে তুমি ঝাৰু মাৰি থকা দেখিলে কিন্তু মই বৌক কম কিন্তু
নাচনি হোৱাই ভাল আছিলে মই ঠাকুৰ বাবা আমি এবিলাক কি দেখা পাই আছো হয় স্যার স্যার ডেড বডিটো চিনাক্ত কৰা হৈছে অলৰেডি তেওঁলোকৰ মানুহক সমজাই দিয়া হৈছে স্যার স্যার মই অকলে কেছটো ইনভেষ্টিগেশ্যন কৰি আছো হয় ক্লু পাইছো স্যার এভিডেন্সও অলপ পাইছো আই থিংক স্যার কালিৰ ভিতৰত ক্ৰিমিনেল কেইটা মই ধৰিব পাৰিম I am confident, sir. Okay, sir. Thank you. Hey, কিছে কথাবিলাক কই নহয় ইয়াত আৰু মিকুৰি অলব না ঠাকুৰ বাবাৰ অফত খাই কৈছো আমি নিজ চকুৰে মিকুৰি দেখিছো আৰে মই ইমান দিন চাকৰি কৰিলো আজিলৈকে মিকুৰি পোৱালি এটা দেখা নাই আপুনি কথা কয় আৰু দেখা নাই না নাই তো দেখা সেই কাৰণে কৈছো এইটা ভূত মিকুৰি আছিল ধেত তেৰিকা মিছামিছি কিছে কথাবিলাক কই নহয় বাইদেউ আৰু হাঁহি পাইছা হালাৰ হোমগাৰ্ড যেতিয়া মেকুৰী নিজে দেখিবি দৌৰি আমাৰ ওচৰত নাহিবি কি যে কথাবিলাক কয় নহয় মিকুৰী আৰু ভূত নেকি ও মাই ও ভূত ও মলো ও বাপৰে বাপ দেখিছা আমি কৈছিলো না ভূত আছে কীৰ্তন ফৰ স্যাৰ দেখিছে আবার মেকুৰী পাৰ হৈছে মেকুৰী ওলাওক বা বাঘে ওলাওক আকৌ যদি এইবিলাক অসভ্যালি কৰা চাবা কিন্তু ভূতে আমাৰ জান খাব এতিয়া হেল্ল' বাইদেউ খেদিব লাগিব কেনেকা খেদিম এতিয়া এজন মানুহ আছে সেইজনে খেদিব কোন মানুহ আছে